তো এয়াই মোৰ ছাগলকেইটা। তো ইয়াতে অলপমান গছৰ পাত খাবলৈ দিছোঁ। এডাল দিয়া আছে এই যে গোটেইকেইটা তো পাত খাই আছে। এই সেৱৰা গছৰ পাত আৰু কদমৰ পাত দিয়া হৈছে। তো ভালকৈ খাই আছে গোটেইকেইটা। তহঁতে হিংকা হিংকি লাগা কি হ'ল? ওলা এইফালে মোৰ পিছফালে আছে এইখন পথাৰখন মানে কি সৰিয়হ খেতি কৰিব তো পূৰাই ধান বাই দিছে, হাল বাই দিছে। ওলা